বৰপেটা ৰোড অঞ্চলবাসীৰ বাবে সুখবৰ। বৰপেটা ৰোডৰ আমতলত M.Rishvi Medicos ফাৰ্মাচী মুকলি। ফাৰ্মাচীখনত উপলব্ধ হ'ব সকলো ধৰণৰ ঔষধ। অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চোৱা হ'ব ৰোগী। ফাৰ্মাচীখনত সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰাৰো ব্যৱস্থা আছে। বৰপেটা জিলাৰ বাণিজ্যিক নগৰী বৰপেটা ৰোডত M.Rishvi Medicos ফাৰ্মাচী নামৰ চৰকাৰী অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচী মুকলি। এই ফাৰ্মাচীখন ৰবীন্দ্ৰ সংঘৰ ওচৰত অৱস্থিত। M.Rishvi Medicos ফাৰ্মাচীৰ স্বত্বাধিকাৰী মোহিত কুমাৰ জৈনে জানিব দিয়া মতে ইয়াত সকলো ধৰণৰ ঔষধ পোৱা যাব, লগতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগী চোৱা হ'ব। তাৰোপৰি ইয়াত সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰাৰ ব্যৱস্থাও আছে। আজিৰ এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে 21 নং শালবাৰী সমষ্টিৰ পৰিষদীয় সদস্য জয়ন মুছাহাৰী, BPFৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক গাজিবুৰ ৰহমান, শালবাৰী জিলা BPFৰ সাধাৰণ সম্পাদক ৰাকেশ খেৰকাটৰী, BPFৰ কেন্দ্ৰীয় সদস্য মুক্তাৰ আলী। অনুষ্ঠানত আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে 8761072200 অথবা 8486807769। আজিৰ শুভ উদ্বোধনী সকলোৰ ইয়াতে আহি যি আমাক লগ দিছে ইয়াৰ কাৰণে সকলোকে ধন্যবাদ। আৰু আপোনালোকে আমাক যাতে ইয়াতে যিটো মেডিকেল আমি যিটো ফাৰ্মাচী শুভ উদ্বোধনী কৰিলোঁ, আপোনালোকে আমাক ছাপোৰ্ট কৰিব আৰু আপোনালোকৰ ছাপোৰ্টে আমাক আগুৱাই যোৱাৰ উৎসাহ দিব। সকলো ধৰণৰ সুবিধা থাকিব ইয়াতে। আমি ইয়াতে গাইনো, নিউৰলজিষ্ট আৰু মেডিচিনৰ ডক্টৰ থাকিব, ইয়াতে গেষ্ট্ৰলজিৰ থাকিব। এতিয়ালৈকে ডক্টৰ এনে ঠিক হোৱা নাই, আমি এইটো যোগাযোগ কৰি আছোঁ। আৰু এনেই আপোনাৰ যিটো চুগাৰৰ কাৰণে ডায়েবেটিছৰ কাৰণে নৱজিত ছাৰ ইয়াতে থকাৰ এটা আশা দিছে। সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা থাকিব, ইয়াতে সুবিধা আছে। ৰাইজে ইয়াতে আহিলেই হ'ল, আহি তেওঁলোকৰ ফলাফল যাতে ভাল হয় এইটো চাই গ'লেই হ'ল, আৰু আহিলে ট্ৰিটমেণ্ট কৰিলে ফলাফল হ'ব। কম পইচাই উন্নত মানৰ চিকিৎসা লাভ কৰিব পাৰিব। লাভ কৰিব পাৰিব। আমি যিমান পাৰোঁ আমাৰ তৰফৰ পৰা ছাপোৰ্ট কৰি যাম, যিমান পৰা যায় চেষ্টা কৰি যাম আমি। আজি ইয়াতে সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ বৰপেটা ৰোডৰ নিচেই কাষত আমতলত আজি যি মেডিকেল হল ফাৰ্মাচী আজি উদ্বোধন আমি ইয়াতে আহি কৰিলোঁ। আনন্দিত এইকাৰণে হৈছোঁ যে ইয়াতে কেইবাটা বিভাগৰ ডাক্তৰ ইয়াতে আহিব আৰু ৰাইজৰ সেৱাৰ স্বাৰ্থত এইখন ফাৰ্মাচীৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আমাৰ এই অঞ্চলৰ ৰাইজৰ এটা সহায় হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ ইয়াতে শুনা পাইছোঁ আমি কৃতপক্ষসকলে ডায়েবেটিছৰ ডাক্তৰ ইয়াতে বহাব, গেষ্ট্ৰলজি থাকিব, লগতে মেডিচিন বিশেষজ্ঞ ইয়াতে থাকিব। আজিৰ যি যুগ, এই যুগত বৰ্তমান ডায়েবেটিছৰ ওপৰত ভাল যদি ডায়েবেটিছৰ স্পেচিয়েলিষ্ট ইয়াতে বহাব পাৰে, নিশ্চয় ৰাইজ উপকৃত হ'ব। আৰু আমাৰ তৰফৰ পৰা আমি আকৌ এবাৰ এই ফাৰ্মাচীৰ কৃতপক্ষসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জানিব দিয়া হয়, আমি ৰাইজক এইটো আহ্বান জনাইছোঁ। কাৰণ আজিকালি মানুহৰ যিহেতু ইনকামৰ ক্ষেত্ৰত ক'ব গ'লে সৰহসংখ্যক এটা ইনকামৰ আহি গৈছে। ইয়াত মানুহৰ বেছি ইনকামৰ ই ৰাস্তাটো লাহে লাহে নাইকিয়া হৈছে, খৰচৰ সংখ্যা বাঢ়ি গৈছে। সেই ক্ষেত্ৰত ইয়াতে যদি সুলভ মূল্যত যদি ৰাইজক তেওঁলোকে সেৱা আগবঢ়োৱাৰ স্বাৰ্থত এইখন ফাৰ্মাচী খুলিছে, এটা নথৈ আনন্দৰ বিষয়। আৰু গোটেই আমি আমাৰ এই অঞ্চলৰ ৰাইজক আমি আহ্বান জনাইছোঁ, তেখেতলোকে এই ফাৰ্মাচীখনত আহক, আহি পেলাই তেখেতলোকৰ যি অসুবিধা, এই অসুবিধাটো দূৰ কৰাৰ কাৰণে তেখেতলোকে সুলভ মূল্যত দৰৱ দিম বুলি কৈছে। আৰু ডাক্তৰো ভাল ডাক্তৰ ইয়াতে বহাব। গতিকে ৰাইজৰ সেৱা ইয়াতে হ'ব বুলি আমি আশাবাদী, আৰু ৰাইজক আমি আহ্বান জনাইছোঁ এইখন ফাৰ্মাচীত আহিবলৈ।